নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। নতুন এটা ভিডিঅ' বনাবলৈ চেষ্টা কৰিছোঁ। এইবিলাক আমাৰ কনচিলৰ কাম হৈ গ'ল। এতিয়া অকল আমাৰ চিলিঙত ফেনৰ কাৰণে আমি কনচিল কৰিব লগা হৈ আছে, যিহেতু এই ঘৰটোত আগতে কাষ্টমাৰে পাইপ পেলোৱা নাছিল, য'ত নেকি আমাৰ ছাদ ঢালাই কৰোঁতে পাইপ পেলায়, সেইটো পাইপ নেপেলোৱাৰ কাৰণে আমি কনচিল কৰিব লগা আছে ইমানখিনি। গতিকে আমি ইয়াত ফেন তেনেকৈ কাটিম, কেনেকৈ কাটিলোঁ সেইটো আপোনালোকক দেখুৱাওঁ। চাওক আপোনালোকে কেনেকৈ কাটিছোঁ। ইয়াতে আমি এনেকৈ মেজাৰমেণ্ট ল'লোঁ। ফেনৰ এইটো পইণ্ট হ'ব আপোনালোকৰ ইয়াতে চশমাৰ আঙুলিৰে দেখুৱাই দিছোঁ। তেওঁলোকে এনেকৈ দেখুৱাই দিছোঁ আপোনালোকক যে এনেকৈ মেজাৰমেণ্ট হ'ব। কষ্ট আছে, কষ্ট নথকাকৈ একো কামেই মানুহৰ জীৱনত নহয়। কষ্ট কৰিব লাগিব আৰু লগতে মানুহৰ মনত এটা লক্ষ্য থাকিব লাগিব। লক্ষ্য আৰু যদি কষ্ট নাথাকে তেতিয়াহ'লে মানুহৰ জীৱনত একো নাহে। চাওক, সন্মুখত আমাৰ য'ত নেকি আমাৰ যিটো বিল্ডিঙৰ কম্পাউণ্ড আছে, এই বিল্ডিঙৰ কম্পাউণ্ডৰ সন্মুখত আমাৰ সন্মুখ মানে আপোনাৰ পূব চাইডে এখন গাৰ্লছ হাই স্কুল আছে চাগে। ইয়াতে সকলো ল'ৰা ছোৱালী আহে, ইয়াতে ভাত বনায়। মাজে সময়ে আমি স্কুলত হৈ থকা উৎসৱবিলাক আমি গম পাওঁ। আৰু প্ৰথম দিনা যেতিয়া আমি কাম কৰিব আহিছিলোঁ, ইয়াৰে বাইদেউকেইগৰাকী আৰু স্কুলৰ ষ্টাফৰ তৰফৰ পৰা আমাক চাহ আৰু চিংৰা খুৱাইছিল। বিদায় মিটিং আছিল চাগে। তো আপোনালোকক আমি য'ত কাম কৰি আছোঁ তাৰ চাৰিওপাক দেখুৱাব অলপ চেষ্টা কৰোঁ। 3 ষ্টৰী বিল্ডিং বনাইছে। 3 ষ্টৰী বুলি কয় না 2 ষ্টৰী বুলি কয়। তলত গ্ৰাউণ্ড ফ্ল'ৰ, মাজত আমি কাম কৰিছোঁ, ওপৰত আৰু এখন ছাদ দিছে। 3 ষ্টৰী হ'ব। ভাগৰ লাগি যায়, যিহেতু সময় এতিয়া 12 বাজিছে। অকণমান ৰেষ্ট লৈছোঁ। মংগলবাৰ আজি। পৰিৱেশটো চাওক আপোনালোকে। ওচৰত পাব্লিক হেল্থ চেণ্টাৰ আছে, য'ত ডাক্তৰ আহে। আজি চাগে ডাক্তৰ ছাৰ আহিছে। জুম কৰি আপোনালোকক দেখুৱাই দিবলৈ অলপ চেষ্টা কৰোঁ। উত্তৰ পেটনা ষ্টেট ডিছপেঞ্চেৰী। আপোনালোকে গম পায় আজিকালি মানুহবিলাক, আজিকালি নহয়, আজি কিছু বছৰ ধৰি আমাৰ অসমৰ পৰা, অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ পৰা বহু যুৱক যুৱতী বাহিৰা ষ্টেটত গৈছে। উশাহ নিশাহত অলপ মোৰ ছুটি হৈছে, ক্ষমা কৰিব। বা সন্মুখন নাহৰ বুলি কয়, কি ধুনীয়াকৈ ফুলিছে। আৰু লগতে সেউজীয়া পৰিৱেশ। এনেকৈ কেতিয়াবা আপোনালোকে দেখা পাইছে নেকি? এনেকৈ জামৰ এনেকুৱা কয়, মুচি বুলি কয় নেকি, জামৰ মুচি বুলি কয়। কেতিয়াবা এনেকৈ লাগি গৈছে। আচ্ছা, মই কি কৈ আছিলোঁ, কিছু বছৰৰ পৰা উত্তৰ পূৰ্বাঞ্চলত পৰা বহু যুৱক যুৱতী গুজৰাট, মহাৰাষ্ট্ৰ তেনেকুৱা বিভিন্ন ধৰণৰ আমাৰ বাহিৰা দেশত কাম কৰিব গৈছে। কিন্তু আমি কেইজনমান বন্ধু লগ লাগি আমাৰ অসমতে এনেকুৱা কিছুমান কাম কৰিব বিচাৰিছোঁ, যিবিলাক কাম সাধাৰণতে বাহিৰৰ দেশৰ পৰা, বিহাৰ, বেংগল এইবিলাকৰ পৰা আহি মানুহবিলাকে ৱেৰিং, প্লাম্বিং এইবিলাক কাম কৰি বহু টকা লুটি নহয়, লুটা বুলি ক'লে সাধাৰণতে অলপ বেয়াই কোৱা হ'ব। লুটা বুলি ক'লে সাধাৰণতে বেয়াই কোৱা হ'ব। কাম কৰিয়ে অৰ্জন কৰিছে। কিন্তু আমি যিহেতু যুৱক আছোঁ, আমি ইমান শিক্ষা দীক্ষা আছে, ইংলিছ জানো, অংক জানো, যদি আমিও কাম কৰোঁ তেতিয়াহ'লে আমিও আমাৰ যিখিনি নেকি স্থানীয় লোক আছে সেইখিনি কৰ্মসংস্থাপন পাব পাৰোঁ। গুজৰাট, মহাৰাষ্ট্ৰত যোৱাৰ প্ৰয়োজন নাই। গতিকে অলপ চেষ্টা কৰিছোঁ। আপোনালোকে যদি সহায় সমৰ্থন আগবঢ়ায়, সহায় সমৰ্থন এতিয়া ক'লে কেনেকৈ আগবঢ়াব? আপোনালোকৰ ঘৰত যদি প্লাম্বিং, ধৰক ইলেক্ট্ৰিকেলৰ কাম, ছাদত পাইপ পেলাই যিটো ইলেক্ট্ৰিকেলৰ কাম, আৰু যিকোনো ধৰণৰ হল্ডাৰ চল্ডাৰ লগোৱাৰ পৰা আমি চব কাম কৰোঁ, সেইবিলাক কাম কৰিব যদি আপোনালোকে আমাক মাতে তেনেহ'লে আৰু ভাল হ'ব। নতুন আমি ল'ৰা ওলাই আহিছোঁ। আজি 4-5 বছৰ ধৰি এই কৰ্মৰ লগত জড়িত হৈ আছে, এক্সপিৰিয়েঞ্চ আছে। গতিকে আপোনালোকে যদি সহায় কৰে, সুবিধা দিয়ে, তেতিয়াহ'লে আমাৰ এই অঞ্চলৰ মানুহখিনি
যিখিনি নেকি এতিয়াও বৰ্তমান কৰ্মৰ লগত জড়িত হ'ব খুজিছিলোঁ, কৰ্মৰ কাৰণে বাহিৰত যাব খুজি আছে সেই সকলোকে ইয়াতে ঘৰতে থাকি কাম বন কৰি চলি থাকিব পাৰে। সেইটো কাৰণে আপোনালোকক অনুৰোধ জনাইছোঁ যে আপোনালোকক যদি ঘৰত কাৰোবাৰ কিবা কাম থাকে তেতিয়াহ'লে অসমীয়া ল'ৰাক দিব লাগিব। লোকেল ফৰ ভোকেল মোদীয়ে যিটো নেকি কৈছে সেইটোৱে হ'ল লোকেল ফৰ ভোকেল। ঘৰৰ মানুহে ঘৰতে বহি কাম কৰক। সেইখিনি আহক ভিডিঅ'টো আগলৈ যাওঁ। কওক আৰু কিমান হ'ল বিশেষ কষ্ট মাৰা লাহেকে নাকত সোমাই যায়, নাকতহে বুজিছোঁ চকুত সোমাই যায় না এই মালটো। এইটো চশমাৰ ফাঁকেৰে সোমাই যায়, মোৰ সোমালাই একবাৰ। এইটো মস্তই চাট আৰু তোৰ সেনেকে নহয় না, ধৰ তাতে পাইপ পেলালে তোৰ এনেকৈ ওপৰতে এনেকৈ এই হেৰিত চিলিং ৰজত চ' ৰেষ্ট লোৱা হৈ গ'ল। এতিয়া এইটো ৰুমত আমি কাটিব লাগিব, এটা ৰুমত আমি কাটিম। কোনফালৰ পৰা কাটিলে ভাল হ'ব এতিয়া চাওক দুখন ছুইচ বৰ্ড আছে। এইখন মেইন ছুইচ বৰ্ড হ'ব আৰু এইখন আপোনাৰ ফ্ৰিজৰ হ'ব আৰু এটা এগজষ্ট ফেনৰ কাৰণে ইয়াতে দিছে, এগজষ্ট ফেনৰ কাৰণে। আৰু এটা গিজাৰ চিজাৰ বহিব নেকি, গিজাৰ চিজাৰ বহাৰ কাৰণে ইয়াতে এখন দিয়া গৈছে। গতিকে আমি মেইন ছুইচ বৰ্ডৰ পৰা যদি আমি টানো তেতিয়াহ'লে সকলোতকৈ আমাৰ ওচৰ হ'ব, কাৰণ ইয়াতে ফেনৰ ছুইচটো থাকিব। তো ফেনৰ ছুইচটো থাকিলে আপোনাৰ এনেকৈ আহি এনেকৈ কাটি ইয়াতে চেণ্টাৰটো হ'ব, ইয়াতে দিম। গতিকে যিহেতু এতিয়া ইয়াতে ডেস্ক বেঞ্চ একো নাই, ডেস্ক বেঞ্চ আনিব লাগিল। ডেস্কখন আমাৰ ইয়াতে আছে, তেনেকৈ মেচিন আছে। এইটো ৰুমত শেষ কৰিলোঁ। এতিয়া যাওঁ, এজন লগ লাগব, লগজন আমাৰ ইয়াতে কাম কৰি আছে। তো মই শব্দলৈকে দেখিব ক'লে নোৱাৰি, গতিকে হাৰ মানিলোঁ। এই লগৰটোক মাতিলোঁ, দেখি আহিলে এইখন ওলাব লাগিব। দুজন মানুহ থাকিলে সেইকাৰণে অসুবিধা। তো 4জন মানুহ লাগে, 4জন মানুহ দিলে কামৰ আয় হোৱাটো বুলি কয়। সেইটো কাৰণে চেলিব্ৰিটি নহয় ভাই, কাম কৰিছোঁ, পানী খাব লাগিব। এতিয়া কাম কৰি আছোঁ, পানী খাব লাগিব, পানী খাই উঠি আকৌ কাম কৰিব লাগিব। কণ্টেণ্ট কি বনাইছোঁ, ভিডিঅ'ত কি আছে একো নাই নাজানো আৰু। যাতা ভিডিঅ' বনাইছোঁ, চখ আছে। আপোনালোকে যদি চাই ভাল পাইছে আৰু ইমানখিনিলৈকে যদি চাইছে, মই সকলোকে ক'ম যে শ্বেয়াৰ কৰক, শ্বেয়াৰ কৰাৰ লগতে আপোনালোকে ছাবস্ক্ৰাইব কৰক। ছাবস্ক্ৰাইব কৰিলে ভাল লাগিব। এতিয়া 400মান হৈছে, 500 কৰক। এই সপ্তাহটোৰ ভিতৰত 500 যিমান পাৰে সিমান শ্বেয়াৰ কৰক বন্ধুসকল। মজা লাগিল, কাম কৰি উঠি পানী খায়ো ভাল লাগে। পানীখিনিকে অমৃত যেন লাগে। পানী খাম, কাম কৰিম, খাম ওলাম, দেশ নিৰ্মাণ কৰিম নে কি কয় বন্ধুসকল। টিফিন টাইম ভাই লওক, টিফিন খাইছোঁ। এই দালি, ভাত, বেঙেনা আৰু আলু ভাজি, এইটুকুৰা কচু আৰু আমাৰ দূৰত ঋতু ডাঙৰীয়া খাই আছে। এই মিচিকিয়াকে হাঁহি দিছে। আজি কি আনিছা? লেচেৰা আলু। চ' বন্ধুসকল আমি ভাত খাওঁ, আপোনালোকে সময় বৰ্তমান 5 বাজিছে। বৰ্তমান আমি কাম কৰি আছোঁ। যোৱাকালি আপোনালোকক দেখুৱাইছিলোঁ আবেলি হোৱাৰ, চাওক আজি 5 বজাত সূৰ্য কিমান ওপৰত আছে, মানে দিন দীঘল হৈ যাই আছে। লগভগ সকলোবিলাক কাম আমাৰ হৈ গ'ল। ফেনৰ কাৰণে যি পইণ্ট আমি কাটিছিলোঁ সেয়া হৈ গ'ল। যিহেতু এইটো পাকঘৰ, ইয়াত ফেন নালাগে, তো আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰি আছোঁ কিমানখিনি আজি কাম কৰিলোঁ। যোৱাকালি আমি বাল্ববিলাক কাটা গোটেইখিনি কৰিলোঁ মানে অলপ বাকী আছিল, সেইবিলাক কৰিলোঁ। এইটো ৰুম, দুটা ৰুম ফেন। এই চাওক আপোনালোকৰ ৰাহুল চৌধুৰী যাবলৈ ৰাস্তা নাই। এতিয়া আমি স্পাইডাৰমেন হ'ব লাগিব।
স্পাইডাৰমেন ইয়া আহি গ'লো চাওক এয়া 3 নম্বৰ ৰুম ছাইডে দিছোঁ মাক ফেন হ'ব তাতে এইবিলাক কৰিলোঁ এইটো আপোনালোকৰ পায়খানা এইটো ফুটা কৰিব লাগিব এইটো নিউটনক দিব লাগিব আমাৰ ফুটা কৰিব ইয়াৰ পিছত এয়া আমাৰ কেই নম্বৰ 5 নম্বৰ নে 4 নম্বৰ ৰুম এইটো কৰিলোঁ আজি এইখিনি বাকী আছিল এইখিনি কৰা হ'ল ইয়াৰ পিছত এয়া আমাৰ 5 নম্বৰ ৰুম এইটো এটা ৰুম আজি এইবিলাক কমপ্লিট কৰা গ'ল বা কমপ্লিট কৰা গৈছে মই ভাবোঁ আকৌ ঘৰ কাটিব লাগিব ইয়াক সমান কৰিব লাগিব মেচিন মাৰি ব্লেড নোহোৱা হ'ল সেই গতিকে কাম কৰা হোৱা নাই চ' আহক আৰু এটা ৰুম দেখুৱাওক এই ৰুমটো হৈছে আৰু এটা বাথৰুম পায়খানা এইবিলাক কটা হৈছে ইয়াতে যিহেতু ফেন নালাগে সেইকাৰণে ফেন দিয়া নাই ইয়াতে এটা লাইটৰ পইণ্ট এটা হ'ব লাগিছিল লাইটৰ পইণ্টটো দিয়া নহ'ল তো পাহৰি গ'লোঁ মই দিবলৈ অহাকালি দিব লাগিব ল' লাইট কেনেকুৱা হৈছে আপোনালোকে জনাব ইয়াত একদম কমপ্লিট আন্ধাৰ মোৰ ৰিয়েলমি ফোনৰ ল' লাইট ফেচিলিটি কেনেকুৱা আপোনালোকক জনাব চ' আজিৰ কাম এইখিনিয়ে হ'ল আমি দুজন আছিলোঁ ধৰাকৈ কামখিনি কৰিলোঁ বৰ্তমানে কামত লাগি আছে কামৰ মাজে মাজে ভিডিঅ' কৰিবলৈ চেষ্টা কৰি আছোঁ আপোনালোকে চাওক কিমানখিনি আন্ধাৰ আছে তথাপিও কাম কৰি আছে চ' গাইজ ভিডিঅ'টো যদি ভাল লাগিছে আপোনালোকে সকলোৱে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব তাৰ লগে লগে হাই বুলি কৈ দে ভাই বাই বাই